নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ আছে এটি অতি ভাল খবৰ। তেওঁ এই ভাল খবৰটো যোৱাকালি ছ'চিয়েল মিডিয়াৰ হেণ্ডেলৰ জৰিয়তে সকলোৰে আগত শ্বেয়াৰ কৰিছে। এতিয়া আহকচোন চাওঁ তেওঁ এই ভাল খবৰটোনো কি। আচলতে যোৱাকালি প্ৰিয় বন্ধু নামৰ এক বিশেষ অনুষ্ঠানত JEC খ্যাত ইন্দ্ৰাণী শৰ্মাৰ সৈতে দীপলিনা ডেকাই আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শিশুসকলৰ লগত কিছু সময় কটায়। দীপলিনা ডেকাই এই অনুষ্ঠানত শিশুসকলৰ লগত গীত পৰিৱেশন কৰাৰ লগতে শিশুসকলক খাবলৈ খাদ্য সামগ্ৰী বিতৰণ কৰে আৰু লগতে এই শিশুসকলক কেনেকৈ আগুৱাই নিব পাৰি সেই বিষয়ে আলোচনা কৰে। এতিয়া আহকচোন চাওঁ দীপলিনা ডেকাই এই শিশুসকলৰ আগত পৰিৱেশন কৰা এটি সৰু গীত। সুইডিয়ানাটো লাগে গোৱা গোৱা বিচাৰিছে গোৱা আৰু তো লাগিব। মই কিন্তু তোমালোকৰ ওচৰত আহিম আৰু গান গাম একেলগে। আজিতো গাইছোৱে, মই ওচৰতে থাকো নহয়, মাজে মাজে আহি থাকিম, গানো গাম আৰু এটা গান গাম। ঠিক আছে, মই এটা গান আছে যিটো গান গোৱাৰ পাছত মানুহে মোক বেছিকে চিনি পাইছে, সেই গানটো গাম। হ'ব? আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। দীপলিনা ডেকাৰ এনেকুৱা এটা পদক্ষেপক আপোনালোকে কেনেকুৱা পাইছে সেইটো প্লিজ তলত কমেণ্ট কৰি জনাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টোত লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।